বিটিসি তথা প্রমোদ বড় ডাঙৰীয়াৰ নেতৃত্বত যেটো ইউপিপিএল চৰকাৰে যিখিনি ৰাইজৰ কাৰণে এই সমষ্টিত যিখিনি আন্তঃগাঁথনি শিক্ষা দীক্ষা খেতি বাতি ব্যক্তিগত হিতাধিকাৰী যেনেকৈ ইয়াত কাম হৈছে এই কামটো সকলোৱে এপ্ৰিচিয়েট কৰিছে গ্ৰহণ কৰিছে মানিছে যাৰ কাৰণে আজি ৰাইজে সকলো জাতি জনগোষ্ঠীৰ ৰাইজে ইয়াত আহি পেলাই ইমান সমাগম এই কথাটো আপোনালোকেও অনুভৱ কৰিছে আৰু সুন্দৰ এটা পৰিৱেশ বিটিসি নিৰ্বাচন চলাইছে বিটিসি নিৰ্বাচনৰ কথাটো লৈ পেলাই সকলোৱে ৰাজনৈতিক দলবিলাকে এটা সজাগ হৈছে আৰু এইটো স্বাভাৱিক কিন্তু ইউপিপিএল ৰাজনৈতিক দল হিচাপে আমাৰ যেটো স্থিতি প্ৰমোদ বড় ডাঙৰীয়াৰ নেতৃত্বত তো গতিকে আমাৰ যিখিনি ৰাইজৰ যেটো সহাৰি ৰাইজৰ যেটো সমৰ্থন তো ইয়াত আমি একো সংখ্যা বা তেনেকুৱা এটা মানে বেলেগ ধৰণৰ আমি একো চিন্তা কৰা নাই কিন্তু ৰাইজৰ সহাৰি ৰাইজৰ সমৰ্থন ইতিমধ্যে ইউপিপিএল দলক পুনৰ বিটিসিত তথা প্ৰমোদ বড় ডাঙৰীয়াৰ পুনৰ চিফ কৰিবৰ কাৰণে ৰাইজৰ সমৰ্থন যেটো সদিচ্ছা সেইটো আজি সকলো ঠাইত আজি আমি দেখিবলৈ পাইছোঁ এইবিলাক আলোচনা বিলোচনাটো হৈ আছে প্ৰত্যেকটা সমষ্টিত ইউপিপিএল দলৰ পালৰ পৰা যেটো প্ৰাৰ্থী থাকিব আৰু যেটো সময় আহি আছে ইয়াত বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতি আৰু এটা ইয়াৰ যেটো দৃশ্যপট যেতিয়া বেছি অচৰ চাপিব তেতিয়া আমি স্পষ্ট হ'ব পাৰিম কিন্তু যেটো মেজিক নাম্বাৰ বুলি যেটো কয় 21টা 40টাত 21টা পোৱা মানে এটা এবছলিউট মেজৰিটি লৈ পেলাই সরকারটো হব সেই মেজিক নাম্বারটো ইউপিপিএল দলয় আজিৰ যেটো পৰিৱেশ পৰিস্থিতি আমি ৰাজ্যৰ যেটো সহাৰি দেখিছো সুন্দৰভাৱে এই মেজিক নাম্বারটো আমি পাবলৈ সক্ষম হম আপুনি বহু বছৰ ধৰি ৰাজনীতিৰ লগত জড়িত গৌৰৱ গগৈ এটা কথা কৈ আহিছে বড়ো ৰাজনীতি জাতীয়তাবাদী হাতত থাকিব লাগে নে বিজেপিয়ে চলাই আছে চাবি কাটি বিজেপিৰ হাতত নেকি তেনেকুৱা এটা প্ৰশ্ন তেখেতে কি দৃষ্টিভংগীত কি কথাত কৈছে তেওঁ নিজৰ ব্যক্তিগত কথা এতিয়া কংগ্ৰেছ হিচাপে বিটিসি অঞ্চলত আপোনালোকেতো বিটিসিৰ বাসিন্দা কংগ্ৰেছৰ ইয়াত এজনো এমচিএলএ নাই আৰু কংগ্ৰেছৰ যেটো জনসমৰ্থন বিটিসি অঞ্চলত একো তেওঁলোকৰ ভীতি একো কোনো ঠাইত নাই তো গতিকে কংগ্ৰেছে নিজৰ স্থিতি নিজৰ ভীতি নিজৰ পৰিৱেশ নিজৰ অৱস্থাটো বেছি চিন্তা কৰাটো ভাল আন দলৰ কথাটো কৈ পেলাই ইয়াত সময় নষ্ট কৰি লাভ নাই ঠিক আছে আপোনালোকৰ সকলোৱে হাগ্ৰামা মহিলাক এৰি আহিলে কি হ'ব তেওঁ হাগ্ৰামা মহিলাৰিক আমি এৰা নাই হাগ্ৰামা মহিলাৰিহে আমাক এৰিছে কথাটো হ'ল এইটো এতিয়া সংগবিহীন এতিয়া অকলশৰীয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তো গতিকে তেখেত কি হ'ব নহ'ব অকলে থাকিলে কিবা হ'ব জানো এই সমজুৱা কথা ৰাজহুৱা কথা ৰাজ্য চলোৱা এইটো হ'ল সমজুৱা বিষয় অকলেতো কোনেতো একো কৰিব নোৱাৰে আজি সংগবিহীন তো গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সেই সময়ৰ হাগ্ৰামা মহিলাৰী আৰু নাই হৈ থকা নাই বিপিএফ ৰাজনৈতিক দল সেই আগৰ যেটো ৰাজনৈতিক দল তেনেকুৱা পৰিস্থিতিত নাই গতিকে অনাগত দিনত বিপিএফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া পুনৰ বিটিসিত কেতিয়াও আৰু ক্ষমতা দখল কৰিব নোৱাৰে ঠিক আছে থেংক ইউ